কোভিড-19ৰ বাবে এইবাৰ কিছু নীতি নিয়মৰ মাজেৰে সম্পন্ন হ'ব মেট্ৰিক পৰীক্ষা। কি কি নীতি নিয়ম জাৰি কৰিছে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। কৰোনা কালত হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে সেবা কৰ্তৃপক্ষই। কোভিড-19ৰ সম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধকল্পে এই পৰীক্ষাৰ্থীৰ চিট প্লেনৰ ক্ষেত্ৰত সেবাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা। এছ-প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহত আসন গ্ৰহণ কৰিব লাগিব। সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী, দ্বিতীয়খন বেঞ্চত এজন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চসমূহত এনেধৰণে পৰীক্ষাৰ্থীসকলে বহিব লাগিব। তদুপৰি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক নিৰীক্ষকে প্ৰতিষেধক লোৱাটো বাধ্যতামূলক কৰিছে। একেদৰে কোভিড-19ৰ বাবে সেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন। প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ 25 টকাকৈ দিব সেবাই। মুঠতে কোভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সেবা কৰ্তৃপক্ষই। উল্লেখ্য যে অহা 11 মে'ৰ পৰা 3 জুনলৈ অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষা। ইফালে 2021-22 বৰ্ষৰ বাবে মঙলবাৰে সেবাই মুকলি কৰিলে শৈক্ষিক কেলেণ্ডাৰ। ডিজিটেল পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰা এই কেলেণ্ডাৰ মুকলি কৰে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিয়ে। এই শৈক্ষিক কেলেণ্ডাৰ অনুসৰি সেবাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুতাব লাগিব পাঠ। তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি অনুষ্ঠিত কৰিব লাগিব 6 মাহিলী, বছৰেকীয়া আৰু গোট পৰীক্ষাসমূহ।